Hello guys, কি কম হাঁহৰি খাবলৈ গৈছোঁ মানুহ ঘৰত ওচৰতে মাতিছে ডবল হাঁহৰ ভিডিঅ' হয়তো দিব পাৰিব পাৰোঁ নোৱাৰিব পাৰোঁ বৰষুণো আনিছে ইমান ধুনীয়া পৰিৱেশ এয়া মানে বুজাব নোৱাৰি ইমান ধুনীয়া এটা পৰিৱেশ আৰু তাতে হাঁহৰি বুলি ক'লে কিমান ফূৰ্তি হয় সকলোৱে জানে আমি চাহ খাই থাকোঁতে আচলতে বৰষুণ দিছিল সেইকাৰণে ভিডিঅ'টো কৰিব পৰা নগ'ল এতিয়া বৰষুণ এৰিলে হ'লেও অলপ দি আছে সেই ভিডিঅ'টো কৰিলোঁ দুগৰাকী মানে এইফালে ৰিলছ বনাই আছে ৰোৱনী আছিল 13 জনী আৰু 13 জনীয়ে আমি 3.5 বিঘা মাটি ৰুই দিলেও একেদিনাই দুচিতা খুব ফূৰ্তি আচলতে লাগে মানে হাঁহৰি বুলি ক'লে ফূৰ্তিয়ে মেইন হাঁহৰিৰ ভাত পানী খোৱাৰ পাছত এয়া এটাই লৈ যেনে হাঁহজনী বোলে এই চুওঁতে গম পাইছে বোলে পেটত বোলে কণী আছে এয়া চুই আছে বোলে কণী এটা আছে চুওঁতে গম পাইছে ই যেনিবা একেবাৰে গাঁৱলীয়া বিভাগৰহে ডক্তৰ ই আচলতে ডক্তৰহে হ'ব লাগে এনেকুৱাটো চাই তাৰপিছত কি কৰিছে হাঁহজনীক কাপোৰ এটা পিন্ধাইছে ই যে মধুস্মিতা আৰু ৰাজ নেকি ইউটিউবাৰ এই মধুস্মিতাজনী যাতে বোলে ড্ৰেছটো পিন্ধাই দিওঁ বুলি কৈছে দিছে নাই এনেখন কৰি থাকে কৰি ইমান জমাই থাকে সেইটো পিন্ধাব এতিয়া ই ভালকৈ এনেখন কৰি থাকে হাঁহজনী উৰণি দি দিছে এনেখন কৰি থাকে এই হাঁহজনী এই ঘৰলৈ যেতিয়া লৈ গৈছিল মটৰচাইকেলত তেতিয়া মোনাৰ পৰা অলপ পৰি থাকিলে আৰু হৰাই থাকিলে নহয় আকৌ বেলেগ এজনী আনিলে কিন্তু শেষতে এজনী পালেগৈ বাৰু
খাই বৈ মানুহবোৰ যেনি তেনি লেধেং পৰি আছে খানা খাই মেলি সেয়া আৰু আমিও এই সময়তে ভিডিঅ' এডিট কৰি ঘৰলৈ গুচি আহিলোঁ চবকে অকণমান বুলিলোঁ আৰু শেষত গুচি আহিলোঁ